নমস্কাৰ, পৰাগ পৰি ৱৰ্ল্ড চেনেলটিলৈ আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি মেগীৰ পকৰি ৰেচিপি এটা লৈ আহিছোঁ। প্ৰথমে গেছটো অন কৰি চচটোত পানী একাপ দি লৈছোঁ। এতিয়া মেগীখিনি বইল কৰি ল'ম। এতিয়া ইয়াতে মই আধাখিনি মেগী মছলা দিছোঁ, আধাখিনি পাছত ব্যৱহাৰ কৰিম। এতিয়া এনেকৈ অলপ লৰাই দিছোঁ যাতে তলত লাগি নধৰে। এনেকৈ লৰাই দিছোঁ, পানীখিনি শুকাই গ'লে লাগি ধৰিব পাৰে। মেগীখিনি হৈ আহিছে। মই এতিয়া এখন ডিছত কাঢ়ি লৈছোঁ। এতিয়া অলপ দেৰি ঠাণ্ডা হ'বলৈ দিম। মেগীখিনি ঠাণ্ডা হোৱাৰ পিছত এহেতা বেচন দিছোঁ, আধা হেতা ভাত খোৱা চাউলৰ পিঠাগুড়ি দিছোঁ আৰু এটা মিহি মিহিকৈ পিঁয়াজ কাটি লোৱা দিছোঁ, মান ধনিয়া পাত দিছোঁ, 2টা পকা জলকীয়া দিছোঁ। ইয়াতে আধা চামুচ হালধি দিছোঁ, নিমখ দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। আৰু এয়া মেগী মছলা আধাখিনি ইয়াত দি দিছোঁ। এতিয়া খুব ধুনীয়াকৈ সানি লৈছোঁ। প্ৰথমে পানী নিদিওঁ, ধুনীয়াকৈ সানি লৈছোঁ। ইয়াতে মই অলপ অলপকৈ পানী দি সানি লৈছোঁ। এতিয়া মেগীখিনি পকৰি বনাব পৰা হৈ গৈছে। এতিয়া গেছটো অন কৰি কেৰাহী পাতি ল'লোঁ। ইয়াতে এতিয়া তেল দি লৈছোঁ। তেল গৰম হৈ গ'ল। মই এতিয়া পকৰিখিনি এটা এটাকৈ দি লৈছোঁ। একেবাৰতে 6টা দি লৈছোঁ। এতিয়া 2 মিনিটমানৰ পিছতে মই লুটিয়াই লৈছোঁ। আমি সাধাৰণতে মেগী বনাই খাই থাকোঁ। এইদৰে যদি মেগী পকৰি বনাই খোৱা নাই, আপোনালোকে বনাই খাই চাব পাৰে। বনাবলৈও সহজ আৰু খাবলৈও বহুত টেষ্টি হয়। মোৰ এয়া পকৰিকেইটা কাঢ়িব পৰা হৈ গৈছে। মই এতিয়া এখন প্লেটত কাঢ়ি লৈছোঁ। মই সেই একেধৰণে বাকী পকৰিখিনিও দি ল'লোঁ। এতিয়া মোৰ এইখিনি পকৰিও কাঢ়িব পৰা হৈ গ'ল। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এটা মই আপোনালোকক ভাঙি দেখুৱাইছোঁ। খুব মচমচীয়া হয়, খাবলৈও বহুত টেষ্টি। আপোনালোকে যদি মেগীৰ পকৰি এনেদৰে খোৱা নাই, বনাই খাই চাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই সামৰিছোঁ।